অকলশৰে থকা মানুহবোৰক আপুনি অকলশৰীয়া বুলি ভাবি ভুল নুবুজিব। তেওঁ নুশুনাকৈ ভূত বুলি উপলংঘা নকৰিব। আপুনি ভবাৰ দৰে তেওঁ ভূত নহয়। আপুনি আনৰ আগত অদ্ভুত প্ৰাণী বুলি কোৱা কথাষাৰ কোনোকালেই সত্য নহয়। তেওঁ কোন সেই সত্য কেৱল তেওঁহে জানে। তেওঁ কি ভাল পায়, কি বেয়া পায়, জীৱনৰ কোনখিনিত সুখী আৰু দুখী, এই সকলোবোৰ কেৱল নিজৰ পঞ্জিকাত। নিজৰ জীৱনটোৰ বিষয়ে নিজে জনা বুজাৰ বাহিৰে কোনেও নাজানে। নিজৰ ভাল লগা বেয়া লগা সকলো আপোনাৰ নিজৰ হাতত। তেওঁৰ ভাল লগাখিনি কেতিয়াবা আপুনি সুধি পাইছেনে? যদি নাই পোৱা, তেনে তেওঁ কিয় অকলশৰে থাকে সেই কথা কেনেকৈ জানিব পাৰিলে? আচলতে আপুনি তেওঁলোকৰ বিষয়ে একোৱেই নাজানে। একো নজনাৰ পাছতো আপুনি মন্তব্য কৰে তেওঁৰ বাবে আপোনাৰ নিজস্ব কাঁইটীয়া শব্দৰে। কাঁইট মানে জোঙা-জোং, যিটো জোঙেৰে আপুনি কেৱল খুচি ফুৰে দুৰ্বল বুলি ভবা দেহৰ বাহিৰে ভিতৰে। আচলতে আপুনি এইখিনি কৰোঁ বুলিয়েই কৰে। ঠিক এইখিনি সুখত আপুনি অকলে হাঁহে। আপোনাৰ মনত ইয়াকেই সুখ বুলি বলিয়ান হয়, নহয়নে? এটা কথা কি জানে? অটহাস্যৰ ওপৰত আপোনাক পাগল বুলি ক'বলৈহে মন যায়, কিন্তু এনে কৰিব নোৱাৰোঁ। উচ্চ শিক্ষাৰে শিক্ষিত নহ'লেও মইতো আপোনাৰ বিবেকৰ চামচা নহয়। আপুনি কেৱল তেওঁলোকক বেকাৰ অপদাৰ্থ এইবুলিয়ে ভাবে। কিন্তু ইয়াৰ এটাও নহয়। তেওঁলোকৰো আছে জীয়া সপোন। এই সপোনটোৰ আচলত ধৰি খোজ কাঢ়িবলৈ শিকাৰ দিনৰ পৰা তেওঁলোকে অকলে থাকি ভাল পায়। বন্ধ কোঠালি চিঞৰ মৰা শব্দবোৰ আকৌ ঘূৰি আহি নিজৰ কাণতে সোমায়। এই যে সপোন এটা সাবটিব জানিছে, তাৰ হেঁপাহতে তেওঁলোক অকলে থাকে। আচলতে আপুনি ভবাৰ দৰে তেওঁলোক অকলশৰীয়া নহয়। তেওঁলোকৰ কাষত ছাঁ দি থকা চিন্তাবোৰ ৰৈ থাকে তেওঁলোকৰ সৎ কাহিনীৰ কথাবোৰ, অদৃশ্যৰ আশীৰ্বাদ। এনে কথা কৈ থাকিলে বহু কথাই লগ লাগে। চিলাই যোৱা কথাবোৰ পঢ়ি আপুনি হয়তো ভাল নাপাবও পাৰে। পঢ়ি ভাল পাবই যে লাগিব তাৰো কোনো দাবী নাই। দাবী কৰাৰো যোগ্যতাৰ প্ৰয়োজন। আচলতে মুখখন হিন্দীত কোৱাৰ দৰে চতে মুখ বাৰী বাট। বাৰু বাদ দিয়ক সেইবোৰ কথা। এতিয়া আকৌ সুধিছোঁ আপোনাক, অকলে থকা মানেই মৰা মানুহ নেকি? 100% মিছা। তেওঁলোক মৰা মানুহ নহয়, তেওঁলোকো জীয়া মানুহ। জীয়া মানুহ বাবে জীৱনৰ বাবে দেখিছে জীয়া সপোন। যিদৰে ছাতি এটাই ৰ'দত জ্বলি জ্বলি বৰষুণত তিতি তিতিও সংগীজনক ৰক্ষা কৰে, ঠিক একেদৰে অকলশৰীয়া বুলি ভবা লোকসকলকো স্বসপোন এটাই হাঁহিবলৈ শিকায়, আশা দেখুৱায়, প্ৰেৰণা দিয়ে, উৎসাহ দিয়ে, সৎ সংগ হৈ জীয়াই থাকিবলৈ পথ দিয়ে। আপুনি হয়তো নাজানে, জীয়া সপোনৰ ৰং এটা বিচাৰি বিচাৰি তেওঁলোক কেতিয়াবা দিনৰ আকাশলৈ, কেতিয়াবা নিশাৰ তৰালৈ নিৰলে চায়। উভতি নহাৰ কবিতা এটাত ল'ৰালিৰ ঠুনুক ঠানা খোজবোৰ আইৰ আঁচলখনত বান্ধি ৰাখিছে, আইৰ পিতাৰ ওঠত হাঁহি এটি পিন্ধোৱাৰ আবেগত। বুজিছে, সন্ধ্যা দোকানত বেজী এটি বিচাৰি ভুল কৰাত কথাৰ আঁত হেৰুৱালে। তেওঁক সুধিলে, অকলশৰে থকা মানুহবোৰক আপুনি কি বুলি ভাবে? তেওঁ কিবা এটা কৈ আঁতৰি গ'ল। তেওঁ নুবুজিল আৰু মই